নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই বিপ্লৱ ভাই ইউটিউব চেনেলৰ বিপ্লৱ সোণোৱালে স্বাগতম জনাইছোঁ। আজি বন্ধুসকল আপোনালোকক মই ক'বলৈ ওলাইছোঁ গোমধান খেতি কেনেকৈ কৰিব, গোমধান খেতি কৰিবলৈ হ'লে কি কি সাৰ ব্যৱহাৰ কৰিব আৰু কিমান দিন লাগে এই গোমধান খেতি চপাবলৈ, আৰু সেই সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি জানিবলৈ দিম। তেনেহ'লে ভিডিঅ'টো আপোনালোক আৰম্ভ কৰোঁ। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। হয়, গোমধান খেতি কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে হাল বাই ল'ব লাগিব খুব ভালদৰে মাটিডোখৰ আপোনালোকে 2-3 চাহ হাল বাই লোৱা লগতে আপোনালোকে তাতে সাৰ প্ৰয়োগ কৰি ল'ব। ব্যৱহাৰ কৰিব প্ৰতি বিঘাত আপোনালোকে 40 বা 50 কেজি আপোনালোকে DAP ব্যৱহাৰ কৰিব লাগে। তাৰপাছত আপোনালোকে সাৰ প্ৰয়োগ কৰিলে আপোনালোকৰ মাটিডোখৰ অলৰেডি ক্লিয়াৰ হৈ গ'ল। তাৰপাছত আপোনালোকে জাতৰ নিৰ্বাচন কৰিব লাগিব। গোমধান খেতি নলগোৱাৰ আগতে আপোনালোকে জাতৰ নিৰ্বাচন কৰিব লাগিব। জাত হৈছে আপোনালোকে অলাণ্ডাৰ লগাব পাৰে আৰু 900 বা JK তেনেধৰণৰ আপোনালোকে জাত নিৰ্বাচন কৰি আপোনালোকে লগাব লাগিব। লগোৱা পদ্ধতিটো হৈছে আপোনালোকে কি কৰিব, মাটিডোখৰ ৰেডি হৈ যোৱাৰ পাছত আপোনালোকে নফালিৰ লগত নাঙলৰ নিচিনাকৈ ধুনীয়াকৈ পাঠি খান্দি দিব লাগিব। যিহেতু দফালিৰ লগত পাঠি ধুনীয়াকৈ খান্দি দিয়া হয়, তাত আপোনালোকে লগাব লাগিব। আপোনালোকে 1 ফুট দীঘলে 1 ফুট বহলে 1 ফুট যিহেতু লগাব, গুটি দূৰত্ব এটা এটাকৈ আপোনালোকে দি যাব। তাৰপাছত আপোনালোকৰ 5-6 দিনৰ পাছত আপোনালোকৰ গোমধানটো ওলাই যাব। ওলাই যোৱাৰ পাছত 10-15 দিনত মুকলি ওলাই যোৱাৰ পাছত আপোনালোকে 20-25 দিনৰ ভিতৰত, যিহেতু মকৈখিনি ওলাই যোৱাৰ পাছত আপোনাৰ বনৰীয়া ঘাঁহ বনবিলাকে আপোনালোকৰ খেতিডৰাক নষ্ট কৰিব, মানে গোমধান গছজোপা ডাঙৰ হ'বলৈ বাধা দিব। ঘাঁহ বনবিলাক যদি ওলায় তেনেহ'লে আপোনালোকে লডিছ ব্যৱহাৰ কৰিব। যিহেতু গোমধান খেতিত লডিছ একমাত্ৰ বন নিৰাময় কৰা দৰৱ হয়, সেইকাৰণে আপোনালোকে লডিছ ব্যৱহাৰ কৰিব। লডিছ ব্যৱহাৰ কৰা 2-3 দিনৰ ভিতৰত আপোনালোকে ৰিজাল্ট পাই যাব। লডিছৰ বাহিৰে আপোনালোকে চলাৰো বুলি এটা মাৰ্কেটত এভেইলেবল বন দৰৱ পায়, সেইটো দৰৱো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এটা কথা আপোনালোকক কৈ থওঁ, যিহেতু গোমধান খেতিত বেলেগ ধৰণৰ দৰৱ ব্যৱহাৰ নকৰিব, যি টি আপোনালোকে বন দৰৱ ব্যৱহাৰ নকৰিব। লডিছ ব্যৱহাৰ কৰিব আৰু চলাৰো ব্যৱহাৰ কৰিব, আৰু কিছুমান যিটো নেকি গোমধানৰ খেতিতহে ব্যৱহাৰ কৰা দৰৱ আপোনালোকে ব্যৱহাৰ কৰিব, বন দৰৱ। 25 পৰা 30 ভিতৰত আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকে ইউৰিয়া ব্যৱহাৰ কৰি দিয়ক। আপুনি ভাল পাতলাকৈ ইউৰিয়া একবাৰ ব্যৱহাৰ কৰি দিয়ক। আপোনালোকৰ মাটিটো চাই আপোনালোকে সাৰ প্ৰয়োগ কৰিব, ইউৰিয়া প্ৰয়োগ কৰিব। যদি আপোনাৰ মাটিডোখৰ যদি অলপ বালিচহীয়া হয় তেনেহ'লে আপুনি সাৰটো অলপ কমকৈ দিব, কাৰণ ইউৰিয়াটো বেছিকৈ দিলে আপোনাৰ মাটিটো শুকোৱাত সহায় কৰিব, আপোনাৰ শুকাই যাব। গম পাইছেনে, ৰ'দ বেছি দিলে মানে আপোনাৰ গছজোপাত জলদি শুকাই যাব। সেইকাৰণে আপোনালোকে মাটিডোখৰ চাই আপোনালোকে ইউৰিয়া ভালদৰে ব্যৱহাৰ কৰিব। তাৰপাছত যিহেতু খেতি পথাৰত আপোনালোকৰ কি হয়, এই গোমধান গছজোপা সৰু হৈ থাকোঁতে যিটো নেকি বলৱাম বুলি এটা পোক আছে, যিটো নেকি সেই পোকটোৱে পাতবিলাক বেছিকৈ খাই দিয়ে। সেই পাত খাই দিয়াৰ ফলত আপোনালোকৰ খেতিডৰা আপোনাৰ নষ্ট হ'ব পাৰে, আপুনি আশা কৰা মতে আপোনালোকে নেপাব পাৰে। সেইকাৰণে এটা UPPL নাইবা ধানুকাৰ যিটো নেকি এটা টেকনিক, ইমামেষ্টিন বেনজাইট বুলি এটা দৰৱ পোৱা যায় মাৰ্কেটত, সেই দৰৱটো আপোনালোকে ব্যৱহাৰ কৰিব। 100 গ্ৰামত আপোনালোকে 50 লিটাৰ বা 60 লিটাৰ পানীত আপোনালোকে ব্যৱহাৰ কৰি দিব, স্প্ৰে কৰি দিব। স্প্ৰে কৰি দিয়াৰ পাছত আপোনালোকে এদিনৰ পাছতে আপোনালোকৰ ৰিজাল্ট দেখা দিব। এইটো ব্যৱহাৰ কৰাৰ পাছত আপোনালোকৰ মকৈজোপা ওখ 35-40 দিন, তেনে ক্ষেত্ৰত আপোনালোকে হাল বাই দিব পাৰে। যিহেতু মাজে মাজে যদি আপোনালোকে হাল বাই দিয়ে তেনেহ'লে আপোনাৰ গোমধান গছজোপাৰ গছ ডাঙৰ হ'ব, শকত হ'ব। তেনে ক্ষেত্ৰত আপুনি অতি বেছিকৈ আপোনাৰ প্ৰডাকশ্যন লাভ কৰিব পাৰিব, বেছিকৈ প্ৰডাকশ্যন লাভ কৰিব। তেনে কৰিলে মানে ইয়াৰ পাছত আপোনালোকে দ্বিতীয়বাৰ আপোনালোকে ইউৰিয়া ব্যৱহাৰ কৰি দিব পাৰে। 60-70 দিনৰ ভিতৰত একবাৰ আপোনালোকে আৰু একবাৰ ব্যৱহাৰ কৰি দিব পাৰে ইউৰিয়া। তেনে ক্ষেত্ৰত যিহেতু ইউৰিয়াত
নাইট্ৰজেন প্ৰচুৰ পৰিমাণে থাকে। নাইট্ৰজেনে আপোনালোকৰ কি হয় গছজোপাত মানে বৃদ্ধিৰ ক্ষেত্ৰত আৰু সেউজীয়া কৰি ধৰাত সহায় কৰে। ইউৰিয়া 2 বাৰ আপোনালোকে ইউৰিয়া ব্যৱহাৰ কৰি দিব পাৰে।